মই ক'লে মানুহবিলাকে কয় বোলে ই চব কথাতে বিৰোধিতা কৰে। আৰে এটাতো সহ্যৰো সীমা থাকে ন। অন্য মানুহবিলাকে মাত নামাতে, মই কি কৰিম? কোনেও নকয় এইবিলাক কথা। আজিলৈকে কোনোবাই কোৱা শুনিছে নেকি? মই মাতিব লাগিব। বিধানসভাতো যদি মাতিব লাগে মই মাতিব লাগিব, উপায় নাই। আপোনালোকে গালি পাৰি থাকিব, উপায় নাই। মানুহে কৈ থাকিব যে ই চব কথা নামাতে। আৰে মই যদি নামাতো, কোনেও নামাতে, তেতিয়াহ'লে কি কৰিম কওক? ক'ৰবাতনো মুখ্যমন্ত্ৰীৰ 4টা বাসগৃহ থাকে নে চৰকাৰী বাসগৃহ? ক'ৰবাতনো দিছপুৰত আপোনাৰ ঘৰ কি কয় অফিচ গৈ মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীজন সেই আমিন গাঁৱৰ মুখ্যমন্ত্ৰীৰ কাৰণে আমাৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰীজনৰ মানে আপোনাৰ বাসগৃহটো আমিন গাঁৱত হ'ব, এইটো হ'ব পাৰেনে? কিমান কিলোমিটাৰ হ'ব? প্ৰায় 40 কিলোমিটাৰ দূৰত। কাৰ্যালয়ৰ পৰা 40 কিলোমিটাৰ দূৰত নবা মুখ্যমন্ত্ৰীৰ বাসগৃহ বনাইনে? ইমান ধুনীয়া বাসগৃহ বনাই থৈছে। ইয়াত কি অসুবিধা হৈছে এইটো কওকচোন। কি অসুবিধা হৈছে কওকচোন দিছপুৰত থাকিবলৈ? কি অসুবিধা আছে কওকচোন কইনাধৰাত থাকিবলৈ? কইনাধৰা আপোনালোকে সোমাই চাওকচোন, 5 ষ্টাৰ। মই এবাৰেই গৈছোঁ। অৱশ্যে মই অসমৰ দিছপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহটো দেখা নাই বাৰু, কিন্তু মই জানো যে এইটো 5 ষ্টাৰ। ফটো চটো দেখিছোঁ, ভিডিঅ' দেখিছোঁ, 5 ষ্টাৰ। এইটো দেখা নাই, ব্ৰহ্মপুত্ৰতো দেখা নাই, কাৰণ সৰ্বানন্দ সোণোৱালকো একদিনো লগ ধৰা নাই, হিমন্ত বিশ্ব শৰ্মাকো একদিনো লগ ধৰা নাই। গতিকে এইকেইটা দেখা নাই। কইনাধৰালৈ এবাৰেই গৈছোঁ। অনতি বিলম্বে অসমৰ মুখ্যমন্ত্ৰীৰ এই হঠকাৰী সম্ৰাট নিৰু তুগলকৰ এই তুগলকি কামটো বন্ধ কৰিব লাগে। এইটো নহয়। আৰু চব বস্তু কিহৰ আমিন গাঁৱত অকল চব বস্তু দিবগে? এইটো কি কথা? এইমছো আমিন গাঁৱত, IIT আমিন গাঁৱত, IIM আমিন গাঁৱত। তোমাৰ সমষ্টি হ'ল বুলি পৃথিৱীৰ চব বস্তুবিলাক তাতে হ'ব? তেতিয়াহ'লে ভাই সঁচা সঁচিকে ক'বলৈ গ'লে যদি ইমান দূৰতে থাকিব লাগে, তেতিয়াহ'লে আমাৰ শিৱসাগৰত বনোৱা মুখ্যমন্ত্ৰীৰ বাসগৃহ। কাৰণ অসমৰ আটাইতকৈ ঐতিহাসিক জেগাটো শিৱসাগৰ, য'ত আগতে চব ৰজাবিলাক থাকিছিলে, তাত বনোৱা বাসগৃহ। তেতিয়াহ'লে আমাৰ শিৱসাগৰত বনোৱা বাসগৃহটো চিফ মিনিষ্টাৰ সদায় অহা যোৱা কৰিব তাৰ পৰা ইয়ালৈ। চাওকচোন আপোনালোকে, এই মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা দুটা বস্তু চৰকাৰী টকাৰে লৈ ফুৰে। 24 ঘণ্টা। যিমান গাড়ী আছেতো গাড়ীয়ে তেওঁৰ নিজৰ লগত, চববিলাকতো দামী গাড়ীয়ে, সেইটো বাদ দিয়ক। 24 ঘণ্টা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এখন হেলিকপ্টাৰ বুক থাকে, আৰু 24 ঘণ্টা অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে এখন সৰু চাই চাৰ্টাৰ্ড ফ্লাইট। মই নিজ চকুৰে দেখি আহিছোঁ তেওঁৰ ফ্লাইটখন। অসমত মুখ্যমন্ত্ৰীৰ বাসগৃহ এটা লাগে। এতিয়া মুখ্যমন্ত্ৰী কোন হ'ব সেইটো কোনে জানে? আজিয়ে অজিত পাৱাৰৰ মৃত্যু নহ'ল জানো? গতিকে অসমক মুখ্যমন্ত্ৰীৰ বাসভৱন এটা লাগে, কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব সেইটোতো কোনেও নাজানে। অখিল গগৈয়ে ভাবে যে ময়ে মুখ্যমন্ত্ৰী হ'ম, গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ, কিন্তু মই নিজেও নাজানো ভগৱানে কাক কি লিখি থৈছে কোনে জানে। কিন্তু অখিল গগৈ নিশ্চিত যে অসমৰ মুখ্যমন্ত্ৰী ময়ে হ'ম, ঘৰটো মোৰ কাৰণে বনাইছে বুলি।